Friends, welcome back to a new another vlogs মোৰ চেনেল আন এটি নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে গণেশ চতুৰ্থী তো সকলোকে গণেশ পূজাৰ বহুত শুভকামনা জ্ঞাপন কৰিছোঁ আৰু লগতে এতিয়া বৰ্তমান গুৱাহাটী যাব লৈছোঁ কাৰণ গুৱাহাটীত শুনিছোঁ 42 ফুটৰ এখন গণেশৰ প্ৰতিমা নিৰ্মাণ কৰা হৈছে তো কেনেকুৱা হৈছে কি হৈছে সকলোবিলাক আপোনাৰ লগত দেখাৰ চেষ্টা কৰিম লগতে ময়ো চাম তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ঠাইখিনি হৈছে গাইজ আমবাৰী ফাটাইহিলত থকা ভীমৰাও আম্বেদকাৰ পথ আৰু ইয়াতে তেওঁৰ সুন্দৰ এটা প্ৰতিমূৰ্তি বনাই থোৱা হৈছে লগতে আজি যিটো গণেশ পূজাৰ যি মূৰ্তি সেয়া ইনগ্ৰেশ্যন কৰাৰ কথা আছিলে আমাৰ মামাই মুখ্যমন্ত্ৰীয়ে তো তেখেত বৰ্তমানলৈকে আহি পোৱা নাই কিন্তু এইফালে চাব পাৰে সেই যিটো গণেশ মূৰ্তি চাবলৈ আহিছোঁ চাব পাৰে কি বিশাল আকৃতিৰ 41 ফুট ওখ গণেশ মূৰ্তি এইটো আৰু কমিটি দাবী কৰা মতে এইটো নৰ্থ ইষ্টত প্ৰথম হয় এইটোৱে আৰু এইফালে চাওক ইয়াৰে থিম যিটো বনাইছে এই থিমটো আপোনাৰ অপাৰেশ্যন সিন্দুৰৰ ওপৰত থিমটো বনাইছে খুব সুন্দৰ যি আমাৰ শ্বহীদসকলৰ প্ৰতি যি এটা শ্ৰদ্ধাঞ্জলি জনাইছে ইয়াতে প্ৰথমতে নহয় মানে এটা কৰি লওঁ আৰু এতিয়া আৰু ইয়াতে দুটা গণেশ মূৰ্তি বনোৱা হৈছে এটা সৰু এটা ডাঙৰ সৰুটো আপোনাৰ নদীত বিসৰ্জন দিব আৰু ডাঙৰ যিটো আছে সেইটো ইয়াতে ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি ইয়াতেই গলাই পেলাই দিব বস্তুটো যাতে ভৰাব যাব নালাগে আৰু লগতে ময়ো সেৱা কৰিলোঁ ইয়াতে আৰু কৰি হাতত এয়া ধাগা বান্ধি দিছে ধুনীয়াকৈ তো ভাল লাগিলে আহি ইয়াতে চাই তো গণেশ পূজাৰ দিনটোতে আজি ইয়াতে আহিলোঁ চালোঁ তো বিৰাটে ভাল লাগিছে আৰু মোৰ পাছফালে চাওক আপোনালোকে কিমান সুন্দৰভাৱে বনাইছে একদম নিখুঁতভাৱে বনাইছে গণেশৰ প্ৰতিমাখন মানে চাই সঁচাকৈ ভাল লাগিছে ইমান ডাঙৰ আমাৰ নৰ্থ ইষ্টৰ প্ৰথম এইখনে এনেকুৱা ডাঙৰ বনাইছে আৰু লগতে এয়া যি আমাৰ অপাৰেশ্যন সিন্দুৰৰ যিটো থিম সেইটোতো আৰু খুবেই ভাল লগা এইটো যে আমাৰ যি ভাৰতৰ টেৰৰিষ্ট এটাকৰ পিছত যি পাকিস্তানত গৈ যি আক্ৰমণ কৰিছিলে অপাৰেশ্যন সিন্দুৰ আৰু এই প্ৰতিমাখন 1 তাৰিখলৈকে থাকিব ইয়াতে যদিহে কোনোবাই চাব আহিব খোজে তো আপোনালোকে আহিব পাৰে ইয়াত চাবলৈ সুন্দৰ এটা প্ৰচেষ্টা হাতত লৈছে এওঁলোকে তো আপোনালোকে আহিব চাবলৈ। 40 ফুট ওখ গণেশৰ প্ৰতিমূৰ্তি আৰু সেইটো চাই এতিয়া তাৰ পৰা ওলাই আহিছোঁ আৰু ভাবিছোঁ এতিয়া একবাৰ আপোনালোকক লংকেশ্বৰৰ গণেশ পূজাও দেখাই দিওঁ লংকেশ্বৰত কেনেকুৱা হয় তো তাৰ পৰা অকণমান দেখাই দিওঁ তো বলক এইবাৰ লংকেশ্বৰলৈকে গৈ আছোঁ। প্ৰতিমাখন চোৱা কিন্তু মানুহ হৈছে কিন্তু কিছু মানুহ হৈছে ইয়াতে আৰু একদম ঠেক গলি এইটো এটা ৰাস্তা তো তাৰ কাৰণে মানুহৰ অসুবিধা হৈছে বাৰু তো এইটোৱে হৈছে আম্বেদকাৰ পথ সেইটো এতিয়া আহি পাইছোঁ গাইজ লংকেশ্বৰ তো লংকেশ্বৰৰ পৰা আপোনালোকক গণেশ পূজা লংকেশ্বৰ কেনেকুৱা অকণমান দেখাই দিওঁ আজি মানে পূজা দেখাম বুলি আহিছোঁ ক'ত কেনেকুৱা পূজা হয় প্ৰথম তাত গ'লোঁ 41 ফুট ওখ প্ৰতিমা চাই আহিলোঁ এতিয়া লংকেশ্বৰত আহিছোঁ তো লংকেশ্বৰৰ পৰা অকণমান দেখাম আহি পাইছোঁ লংকেশ্বৰ ধাম এইটো লংকেশ্বৰ গণেশ মন্দিৰ সন্মুখতে এটা কৰি লওঁ বাৰু এতিয়া মন্দিৰত আজি ইয়াতো আহি চাহ কৰিলোঁ আৰু পিছফালে মোৰ গণেশ মন্দিৰ মানুহ আছে ইয়াতো বহুত মানুহ অকণমান সকলোৱে যাওঁ আৰু এইফালে চব চাকি ধূপ দিয়া ঠাই ধুনীয়া একদম আৰু সকলোৱে চাকি ধূপ দি আছে পাপা গণেশক আজিৰ পৰা বছৰৰ আৰম্ভণিতে গণেশ পূজা কৰা হয় আৰু এই গণেশ পূজাই হ'ল চব মাংগলিক কাৰ্যৰ প্ৰথম পূজাই হৈছে গণেশ পূজা তো এয়া বছৰৰ প্ৰথম পূজাটো গণেশ পূজাইদি আৰম্ভ হৈছে তো সেয়া আৰু এইটো মন্দিৰৰ ভিতৰত গণেশ বাপ্পা চাওক কি ধুনীয়া একদম এইটো পাৰ্মানেণ্ট হয় কিন্তু এইটো তো খুব সুন্দৰ এই গণেশ মন্দিৰ ইয়াতে লংকেশ্বৰ ধামত আছে এইটো কোনোবা আহিলে এইটো চাব আহিব পাৰে সেয়াই আছিল আজি গণেশ চতুৰ্থীৰ পৰা এটা সৰু ভিডিঅ' শেষত লংকেশ্বৰত আহিলোঁ তো লংকেশ্বৰৰ পৰা সেইটো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ তো আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল জনাব যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব
চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব বাৰু। আজিলৈ বাই বাই, জয় আই অসম, গণপতি বাপ্পা মৌৰিয়া, মংগল মূৰ্তি মৌৰিয়া।